নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। আজি মই আহিছোঁ নিজৰ ঘৰত বহুত দিনৰ মূৰত থকাকৈ, মানে বহুত মাহৰ মূৰত। কাৰণ আমিতো জানেই বেংগলোৰ গৈছিলোঁ, তো সেইটো কাৰণে আহিছিলোঁ কাৰণে আজি এতিয়া ইয়ালৈ আহিছোঁ। আৰু ইয়াত আহিছে মা আৰু দেউতা আৰু ভাইটি, আৰু এইকেইটা হ'ল আমাৰ প্ৰিয়পলাকেইটা। এইটো হ'ল আমাৰ পৰিৱেশ। ভালকৈ ভিডিঅ' এটা দেখাম বাৰু। চাহ খাবলৈ মাতিছে, মই চাহ খাম। তো কেইদিনমানৰ পাছতে আমি মানে আকৌ কৰ্মস্থলীলৈ যাত্ৰা কৰিম। মানে বেংগলোৰলৈ গৈ আছোঁ 3 তাৰিখে। সেইটো কাৰণে কেইদিনমান ইয়াত নয়নে মোক থৈ গৈছেহি নিজৰ মাৰ ঘৰত থাকিবৰ কাৰণে, কাৰণ তাত বহুত বেছি ব্যস্ত হৈ থাকিলোঁ। সেই আগৰ কেইদিন সেনে আহিবলৈ নাপালোঁ, গতিকে সি মোক থৈ গ'লহি। কাইলৈ এতিয়া ই অহা কথা নাজানো, এতিয়া আহেনে নাহে, কিন্তু মই কাইলৈ নাযাওঁ বুলি ভাবিছোঁ। কিন্তু কাৰণ যিয়ে নহওক আকৌ নেক্সট বা কেতিয়া আহিবলৈ পাওঁ নাপাওঁ সেইটো নাজানো। সেইটো কাৰণে ভাবিছোঁ কি কেইদিনমান আহিছোঁ যেতিয়া এটলিষ্ট এসপ্তাহ থাকি যাওঁ। 3 দিন বা 2 দিন থাকি আহে পা নপলাই নিজৰ মাকৰ ঘৰত যিমানেই যি নহওক। তো আপোনালোকে মই মানে আমাৰ ঘৰটো দেখা নাছিলে ন, তো আগতে ভিডিঅ'বোৰ দি থাকোঁ, বাট হ'লেও কোৱা নহয়, ইমান ভালকৈ দেখুওৱা নহয়। এতিয়া দেখাই দিছোঁ আপোনালোকৰ ঘৰটো। মোৰ এই বেকগ্ৰাউণ্ডত দেখিছে, এইটো মোৰ নিজৰ মাৰ ঘৰ। এইটো হ'ল ৰাস্তা, আৰু এইজোপা হ'ল ৰবাব টেঙাৰ গছ। সেইজোপা দিছে ৰবাব টেঙা, গোটেই গছজোপা ওলমি গৈছে। সেইটো হ'ল মোৰ ঘৰখন। এইটো হ'ল পদূলিটো, ৰাস্তাখন ধুনীয়া, আকাশ এইটো দেখিছে, এইটো ভঁৰাল আমাৰ আগত। এইটো হ'ল আমাৰ আগতে গোহালি আছিল, এতিয়া কাটি মেলি থৈছে এইফালে। তো এইটো হ'ল মোৰ ঘৰখন। আমাৰ এইকেইটা দেখিছে পোৱালি তুলি পেলাই গোটেই সোপাই। অলপ পাছতে নয়ন অহাৰ কথা, মানে সি আহিব, কিন্তু টাউনত অলপ মানে তাতো এফালে ঘৰৰ ফালে মানে বৰষুণ দিছে বুলি কৈছে। সেইটো কাৰণে অকণমান লেট হৈছে। কিন্তু ইয়াত মই কাপোৰকেইটা তাৰ হিচাপত কিনা আছিলে, সেইকেইটা হিচাপতে আনিলোঁ। কিন্তু ইয়াত আহি মানে এই হাত দীঘল কাপোৰ চাপোৰ পিন্ধি এনেকুৱা গৰম উঠিছে, গৰমত বিশেষ একো মানে ষ্টাইল কৰিবলৈ মনো যোৱা নাই। লিপষ্টিকত লৈছোঁ আৰু মইশ্চাৰাইজিং ক্ৰীমখন সানিছোঁ, আৰু অকণমান একদম মানে ধুনীয়াকৈ ওলাই মেলি গৈ ভাল লাগে ন, ক'ৰবাত মানে ফুৰাৰ ধান্দা থাকিলে। তো ইয়াত যোৰহাটততো ইমান বেছিকৈ একো ফুৰাৰ জেগাহে তেনেকৈ মানে যাব পৰা মানে হেৰি নাই, বাট হ'লেও আৰু নিমাতী চিমাতী ফালে আছে অলপ মানে নদী। কাৰণ তাতোতো আমি গোটেই হেৰিকৈ দেখি থাকোঁ, গোটেইখন ঘৰ আছে, গোটেই মানে অক্সিজেনৰ পৰা লৈ মেলি একদম ভৰটেক কৰি গুচি যাম নেকি। অলপ মানে প্ৰাকৃতিক সৌন্দৰ্যটো বেছি ভাল লাগে ন, যিমানে যি হ'লেও প্ৰাকৃতিক সৌন্দৰ্যটো সমান ধুনীয়া একোৱেই হ'ব নোৱাৰে। যিমানে আপুনি ৰেষ্টুৰেণ্টত গৈ খাই থাকক, যিমানে ডেটিং প্লেচ যাওক, কিন্তু মানে প্ৰাকৃতিক সৌন্দৰ্য সদায় মানে বেলেগ এটা। মোৰো অকণমান মানে কি হয়, বিয়া পতাৰ পাছত মানে সেই তাৰ ঘৰৰ পৰা মানে যাবলৈ অকণ দিগদাৰ পাওঁ, কাৰণ কাম বন কৰি এলাহ এটাও লাগে, আৰু নিজৰ মাৰ ঘৰলৈ আহিলে অকণমান মানে ৰেহাই এটা হয় ন। তো সেইটো কাৰণে মানে অকণমান যাবলৈ মন যায়। সেইকাৰণে মই সদায় প্লেন কৰিলে, ক'ৰবাত যোৱা প্লেন কৰিলে মই সদায় ইয়ালৈকে আহোঁ। আৰু এটা কি হয়, এতিয়া মানে হেলমেট পিন্ধাৰ পৰা কি হৈছে কেছটো, নিজৰ ছেফটিৰ কাৰণে ভাল কথাবোৰ হেলমেট পিন্ধাটো, কিন্তু খালি মোৰ প্ৰব্লেমটো আমাৰবোৰ কি হয়, ছোৱালীবোৰ এই যে হেলমেট পিন্ধি সেই খোপাটো বান্ধি যাব নোৱাৰি, নহ'লে গৰমত খোপাটো বান্ধি গৈ কি মজা লাগে ন, আৰাম লাগে। পিঠিটোত এটলিষ্ট চুলিখিনি মানে লাগি নাথাকে। কিন্তু সি আহিব হৈছে নেকি, মই ভিডিঅ' এটা মানে বেক কেমেৰা কৰি থৈ দিওঁ, কাৰণ সি আহিলে মই অলপ ভিডিঅ' এটা কৰিম বুলি ট্ৰাই এটা কৰিম। আৰু এতিয়া নয়ন কেতিয়া আহে, এতিয়া অলৰেডি 11:30 হৈও গ'ল, মানে 12টাই অলৰেডি বাজিব হ'ল। আমি দুটাই ভাবিছিলোঁ আমি দুটাই বাহিৰতে খাম, কাৰণ মাটো আজি আমাৰ হেৰিলৈ গৈছে, স্কুল থাকে মাৰ, স্কুলৰ প্ৰিন্সিপাল হয়, গতিকে তো বহুতখিনি কাম থাকে। মা অহালৈও টাইম লাগে, যে শনিবাৰ বাৰু, হ'লেও খানা পিনাবোৰ বোলো বাহিৰতে খাওঁগৈ। বহুত দিন অসমীয়া খাদ্য মানে একদম পুৰা থলুৱা খাদ্য খোৱা নাই ৰেষ্টুৰেণ্টত। তাততো ক'তনো ভাল খানা পায়, তাত আছে ৰেষ্টুৰেণ্ট, কিন্তু খালি অসমৰ যোনকেইখনৰ মানে আছে, অসমী বুলি আছে এখন, ডেলিচিয়াছ আছিলে নেকি জানো, তেনেকুৱা আছিলে, কিন্তু খালি খাবলৈ সিমানটো লেভেলত ভাল নহয়। তো সেইটো কাৰণে নয়ন আহিছে নেকি, মই ভিডিঅ' এটা কৰোঁ দেই।
দেউতা ফালি আহিছে লগাই দিয়া অলপ পাছত ওলাই যাম বহুত দিনৰ মূৰত নয়নজ্যোতি দাসক লগ পাইছোঁ মোৰ মাদুজনক ওলাই মেলি ধুনীয়াকৈ লিপষ্টিক লৈ আছোঁ তাৰ কাৰণে বুলি নাভাবিব ফুৰিবলৈ যাম কাৰণে সৰু ল'ৰা নিচিনাকৈ বেগ চেগ লৈ মেলি আহিছে দেখিছে এতিয়া মোক লগ পাই মেলি কেনেকুৱা ধৰণৰ অনুভৱ হৈছে কওকচোন আমাৰ মানে কুকুৰে ইমানে ভুকি থাকে ইমানে ভুকি থাকে একো কথা নুশুনি ৰিয়েকশ্যন নহয় এই ৰ তাক মানে এইটো কুকুৰটোক মানে ইয়াক মানে এই যে কুকুৰজনী আৱাজ শুনি আছে ন তাই মানে নয়নক বহুত বেছি ভাল পায় আৰু আহি মানে আহিলে তাই মানে আহি মেলি গাত উঠিবলৈ লাগে তো ধুনীয়াকৈ আহে বেচেৰাটো আহি মেলি গোটেই উঠি মেলি চিন বোৱাই দিয়ে কাপোৰত সেইকাৰণে অকণমান মৰম নকৰিলে নহয় তাক মৰম কৰিবই লাগে এতিয়া আমি আহিছোঁ জুহাল ৰেষ্টুৰেণ্টলৈ তো কেইদিনমান আগত মানে ভিডিঅ' এটা দেখিছিলোঁ ভাবিলোঁ যোৰহাটতে ইমান ভাল ৰেষ্টুৰেণ্ট কৰিছে আহি মেলি খাই যাওঁ বুলি ভাবিলোঁ তো টেষ্ট কৰি চাওঁ আৰু তাততো আৰু কেইদিনমানৰ পাছত বেংগলোৰ যামেই তাত গৈ মেলিনো ক'ত আৰু ইমান ধুনীয়া ধুনীয়া খানাবোৰ খাবলৈ পাম দোচা ইডলি সেইসোপা খাই থাকোঁতে যাব তাত অসমীয়া ৰেষ্টুৰেণ্ট আছে হ'লেও ইয়াৰ যোনটো পিয়'ৰ অসমীয়া খানাটো ন তাত ইমান পাবলৈ নাই কাৰণ ক'ৰবাত নহয় ক'ৰবাত হ'লেও মানে অকণমান হেৰি থাকেই বাৰু তো সেইটো কাৰণে ভাবিলোঁ আমি দুটা আজি অসমীয়া থালি খাম কেইদিনমানৰ আগৰ পৰাই মানে অহা দিনাখনৰ পৰাই প্লেন আছিলে যে আমি আহি খাম বুলি কিন্তু খাবলৈ তেনেকৈ আমি চান্সে নাপালোঁ ব্যস্ত আছিলোঁ বহুতখিনি গতিকে আজি শনিবাৰ ইয়াৰো অফিচ বন্ধ আছিলে তো মোৰ ইমান কাম নাছিলে সেইটো কাৰণে আহি পেলাই খাই যাওঁ বুলি আহিলোঁ আৰু টেষ্টটো কৰি চাওঁ কি কিনো আছে কি কি আইটেম পায় নাপায় আমি দিছোঁ জুহাল থালি তাতে মানে কি কি আইটেম থাকিব কি আছে কি নাই সেইখিনি নাজানো বাৰু সেইখিনি অহা পাছতে গম পাম লগতে দিছোঁ বইল চিকেন লোকেল চিকেন উইথ হাৰ্বছ আৰু আছে কি দিছিলোঁ আৰু চিকেন চিকেন নহয় ডাক ফ্ৰাই দিছিলোঁ এইটো আৰি মাছো খাওঁ কৈ যাম মই ইমানখিনি পেটত নোযোৱাই আৰু খাবলৈ মন গ'লে কাইলৈ আকৌ আহিম আমাক খোৱালেও হয় বেয়া নাপাওঁ নহয় আমি ভালেই এনেও হয়নে সেয়াই তো বাকী থালখনত কি কি আছে কি নাই সেইখিনি সকলোখিনি দেখাম বাকী এতিয়া মই বহি মেলি অলপ ৰিল চিলকে বনাই লওঁ আমনি লাগিছে ইণ্টেৰিয়ৰটো বহুত বেছি ধুনীয়াকৈ সজাই থৈ দিছে বাৰু গোটেই অসমীয়া সাজত গতিকে আপোনালোকক দেখাম অসমীয়াত কেনেকুৱাকৈ সজাইছে মেলিছে এয়া দেখিছে আলু পিটিকা এতিয়া আমাৰ খানা আহি গ'ল তাৰপিছত বইল চিকেন লোকেল চিকেন আৰু চব্জি সেইটো নৰম পাৰ্ট এইটো মোৰ পাৰ্ট সেইখিনি তাৰপিছতে দিছে এইটো কি হয় কচু নেকি নাই এই কচু তাৰপিছত দালি আৰু এইটো বইল বেম্বু চুট নেকি নহয় বেম্বু চুটেই হয় তাৰপিছত এয়া বাকী এতিয়া খাবলৈ আৰম্ভ কৰোঁ আপোনালোকে চাই থাকক এইটো হ'ল দুপৰীয়া ভাত এইটো নেকি তৰাপাত নেকি তৰাপাত নহয় এইটো কি পাত বুলি সেইদিনা তাত যাওঁতে আমি লগ পালোঁ মোৰ স্কুলৰ এগৰাকী বাইদেউ আৰু যিগৰাকী মোৰ মাৰ স্কুলৰ বাইদেউ হয় মানে মই মাৰ স্কুলতে পঢ়িছিলোঁ গতিকে মোৰ ইংলিছৰ বাইদেউ হয় আৰু যোনগৰাকী বাইদেউলে চবেই মানে বহুত বেছি ভয় কৰে সেইগৰাকী বাইদেউ আছিলে সেয়া আৰু সঁচাকৈ বহুত দিনৰ মূৰত লগ পাই বহুত বেছি ভাল লাগিলে মাজে মাজে পাই আছিলোঁ কিন্তু বিয়াৰ পাছত তেনেকৈ পোৱা হোৱা নাছিলে ভাল লাগে এনেকৈ লগ পালে তাৰপাছত এতিয়া আমি সেইটো লালমোহন খাইছোঁ মিঠাইটো আধা খালৈ পিছে মানে ভাল পালোঁ তো পিছতে মনলৈ আহিছে যে মইতো ভিডিঅ' কৰি থাকিব